আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযীনা ইসতাফা। আম্মা বা'দ। আমাৰ অসমীয়া অজিফা চেনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। নিশ্চয় আল্লাহে আপোনালোকক ভালে ৰাখিছে। আজিৰ বিষয়টো হৈছে হস্তমৈথুন কৰিলে কি হয় আৰু কি গুনাহ হয়, লগতে কি কাম কৰিলে যৌৱন শক্তি বৃদ্ধি হ'ব। আপোনালোকে নিশ্চয় জানে, বৰ্তমান যুগটো হৈছে ডিজিটেল যুগ। পৃথিৱীখন দিনে দিনে যিমানেই উন্নতিৰ দিশত আগুৱাই গৈ আছে, পাপ সিমানেই বাঢ়ি গৈ আছে। এতেকে পাপ কৰাটো সিমানেই সহজ হৈ পৰিছে। সেয়েহে ফেচবুক, ইউটিউব, গুগল চলোৱাৰ সময়ত সাৱধান হোৱা জৰুৰী, যাতে কোনো কাৰণত আপোনাৰ দৃষ্টি বেয়া ভিডিঅ'ৰ ফালে নাযায়। যদি আপুনি বেয়া ভিডিঅ'ত ক্লিক কৰিলে, লগে লগে পাপৰ বহীখন খুলি ল'লে, এইবোৰ ভিডিঅ' চোৱা মানেই পাপ। যদি কোনো ব্যক্তিয়ে এইবোৰ ভিডিঅ' বা অন্য কোনো বেয়া চিন্তা মনত লৈ হস্তমৈথুন কৰে বা জিনা কৰে, তেওঁ কবিৰা গুনাহ কৰিলে। আপুনি জানেনে, এফোঁটা বীৰ্য বা চিমেণ্টত 20 কোটি শুক্ৰাণু থাকে। তাৰ পৰা আল্লাহে এটি মাথো সন্তান দিয়ে। মোবাইল চলোৱাত ইছলামে যদিও বাধা প্ৰদান কৰা নাই, কিন্তু বেয়া ভিডিঅ'ৰ পৰা বাচি থকাটো অত্যন্ত জৰুৰী হয়। কাৰণ বেয়া ভিডিঅ', পৰ্ণ ভিডিঅ', ব্লু ফিল্ম বৰ্তমান এভেইলেবল। এইবোৰ ভিডিঅ'ৰ মাজত বেছিভাগ আমাৰ যুৱক সমাজ সোমাই পৰিছে। হাদিছ শৰীফত উল্লেখ কৰিছে, হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামে কয়, মোৰ যি উম্মতে নিজৰ জিহ্বা আৰু দুখন ভৰিৰ মাজৰ অংগ অৰ্থাৎ লজ্জাস্থান হিফাজতত ৰাখিব, তেওঁক জান্নাতত নিয়াৰ দায়িত্ব মই নিজেই ল'ম। সেয়েহে একান্ত মনেৰে আল্লাহৰ ওচৰত তৌবা কৰি সঠিক ৰাস্তাৰ ফালে আহক। এতিয়া আহক আচল বিষয়টোৰ ফালে। যিসকল ব্যক্তি বা নজোৱানৰ যৌৱন শক্তি কমি গৈছে, স্পাম ধাতু পাতল হৈ গৈছে, তেওঁলোকে চীনামাটিৰ বাচনত সূৰা বাইগিনা সম্পূৰ্ণকৈ লিখিব। স্ক্ৰীনত এই সূৰাটি দিয়া হৈছে, চাই ল'ব। তাৰ পাছত সেই বাচনখনত পৰিষ্কাৰ পানী ঢালি দিব। লিখাবোৰ পানীৰ লগত যেতিয়া মিলি যাব, সেই পানী পান কৰিব। এনেকৈ মাত্ৰ 3 দিন লিখি লিখি খাব। ইনশাআল্লাহ 3 দিনৰ ভিতৰত এটি বেহতৰীন শক্তিশালী ফায়দা অনুভৱ কৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।